হাই বন্ধুসকল, এই ভিডিওটো অনলি ফৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নলয়। বলক ভিডিওটো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, এই দেখিছেনে বেটাক? এজনী ছোৱালীৰ কাৰণে ছুইচাইড কৰিব আহিছে। বেটাই পাব্লিকৰ লগত বিতৰ্ক কৰি আছে। তই মৰিব ইচ্ছা কৰিছে, তই জঁপিয়াই দি। ইমান বিতৰ্ক কৰিব নালাগে, তইতো এটা কাপুৰুষ। পাব্লিকে ইমান অনুৰোধ কৰিছে, বেটাক নুনুমে, বেটাই নাচুৰো আন্দা। আপি নালগে, তেতিয়া তো ড্ৰামা কৰিব কি আহিছা? তই এক্টিং কৰিব আহিছা নাকি? না মানুহ দেখাব আহিছ? পৰা জঁপিয়াই এজন যুৱকৰ আত্মহত্যাৰ চেষ্টা। বেটাই পানী নোহোৱা খালত জঁপিয়াব আহিছে। সি জানে যেতিয়া ব্ৰহ্মপুত্ৰত পানী সুখেই হৈছে, সেইকাৰণে সেই ছোৱালীক দেখাবলৈ আহিছে। দেখিলে ভয় লগা এটা দৃশ্য, কিন্তু বেটাই মানুহৰ লগত তৰ্ক বিতৰ্ক কৰি আছে। আৰু ভয় লাগিলে দিয়কচোন, নিজৰ পৰা তললৈ জোপোৱাটো ইমান সহজ নহয়। গতিকে বেটাই মানুহক দেখা পাই এক্টিঙো কৰি আছে। অৱশেষত বেটাই ব্ৰিজৰ পৰা জঁপিয়াই দিলে। खत्म, बाय बाय, टाटा, गुड बाय, गया। তাৰ পিছৰ দৃশ্য পিছৰখিনি চাওক, বেটাই ঠাণ্ডা পানীত পূজা হৈ ককবকাই আছে। নদী আৰক্ষীয়ে উদ্ধাৰ। অৱশেষত বেটাক নদী আৰক্ষীয়ে উদ্ধাৰ কৰিলে। বেটা মৰি পেলাই তই তাজমহল বনাব খুজিছা নেকি? বেটা জিন্দা হৈ তই প্ৰেমৰ ক্ষেত্ৰত তাজমহল বনাও। উদ্ধাৰ কৰিলে বাইহাটা চাৰিআলিৰ বগল চকৰ হাফিজুৰ আহমেদ নামৰ যুৱকজন। ঘৰ বোলে বাইহাটা চাৰিআলিৰ হাফিজুৰ ৰহমান। গৃহস্থই ভুল কৰিছে, জ্বালা মছলা দি পেলাই আগতে তাক ঠিক কৰি ল'ব লাগিছিল। লেঙেৰা লেঙেৰাই উঠি আহিল হাফিজুৰ। প্ৰেমত বিফল হৈ এই ভয়ংকৰ জাপটো মাৰিছিল হেনো হাফিজুৰে। মানুহে কয় নহয়, প্ৰেম বোলে অন্ধ। গতিকে সি উপায় নাপায় কি কৰিব, ছোৱালীজনী যিহেতু ধোকা দিছে, সেইকাৰণে সি মৰিব আহিছে। ছোৱালীৰ কাৰণে কৈছো মই, এইটো আমাৰ ঘৰৰ মানুহে বাপেকৰ বাহিৰে চবে জানে। নদী আৰক্ষীয়ে উঠাই নি পেলাই বেটাক আয়ুৰ্বেদিক হস্পিটেলত ভৰ্তি কৰিলে। বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, নেক্সট ভিডিঅ'লৈ বাই।